Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত এক্সাৰসাইজ 2.2 ৰ কুৱেশ্যন নম্বৰ 1 ৰ 3, 4 আৰু 5 নম্বৰ অংকটো সমাধান কৰিম। সো কুৱেশ্যন নম্বৰ 3 ত কি কৈছে 6x² - 3 - 7x। সো আমি জানো দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ল ax² + bx + c হয়নে নহয়? এতিয়া চোৱা এই দ্বিঘাত বহুপদটো এইটো আৰ্হিত আছে কিন্তু এইটো সিকুৱেন্সত দিয়া নাই, মানে এইটো সিস্টেমত দিয়া নাই। মানে কি কৈছো মই x² টাৰ্মটো সদায় আগত থাকে, x থকা টাৰ্মটো মাজত থাকে আৰু c টো লাষ্টত থাকে। সো ইয়াত x² টাৰ্মটো আগতেই আছে, x থকা টাৰ্মটো মাজত থাকিব লাগিছিল লাষ্টত আছে আৰু c টো লাষ্টত থাকিব লাগিছিল মাজত আছে। গতিকে যেতিয়া আমি এইটো সমাধান কৰিম এই দ্বিঘাত বহুপদটোক এনেকৈ সজাই ল'ম। চোৱা আমি কেনেকৈ সজাই ল'ম 6x² x² টাৰ্মটো আগত লিখিম, x থকা টাৰ্মটো মাজত লিখিম, -7x টো মাজত লিখি দিম আৰু -3 টো লাষ্টত লিখি দিম। বুজি পাইছা? এতিয়া তোমালোকে মোক কোৱা ইয়াত a ৰ মান কিমান? চোৱা a ৰ মান 6, a টো সদায় x² আগত থাকে। b ৰ মান কিমান? চোৱা b টো সদায় x ৰ আগত থাকে, b ৰ মান x ৰ আগত কি আছে -7 আৰু c ৰ মান কিমান? c সদায় এক্সট্ৰাকে থাকে, c ৰ মান আছে -3। বুজি পাইছা? আমি অংক যেতিয়া সমাধান কৰিম এইখিনি a b c এনেকৈ লিখিব নালাগে, জাষ্ট বুজিবৰ কাৰণে মই তোমালোকক লিখি দিছোঁ। সো ইয়াৰ পৰা আমি ডাইৰেক্টলি ক'ব পাৰিম a ৰ মান 6, b ৰ মান -7, c ৰ মান -3। এতিয়া চোৱা এইটো আমি সমাধান কৰিম। কি আছে এইটোক আমি এনেকৈ সজাই লিখিম 6x² - 7x - 3 শূন্য উলিয়াবলৈ হ'লে কি কৰিব লাগিব? 0ৰ ইকুৱেল কৰিব লাগিব। এতিয়া চোৱা কি কৰিব লাগে a পূৰণ c কৰিব লাগে, মানে ফাৰ্ষ্টৰ সংখ্যা আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগিব। চোৱা কিমান আছে ফাৰ্ষ্টত 6, লাষ্টত কিমান আছে 3, 6 × 3 = 18, 6 × 3 = 18। এতিয়া আমাৰ চাব লাগিব আৰু এনেকুৱা দুটা সংখ্যা আছে নেকি যে পূৰণ কৰি 18 হয়? তোমালোকে ক'বা আছে ছাৰ। কি আছে 9 × 2 = 18 হয়, হয়নে নহয়? আৰু এনেকুৱা দুটা সংখ্যা আছে নেকি যে পূৰণ কৰি 18 হয়? হয়, 18 × 1 = 18 হয়। বুজি পাইছে? 18 × 1 = 18। এতিয়া আমাৰ চাব লাগিব কি চাব লাগিব যে এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি আমি মাজৰ সংখ্যা 7 মিলাব পাৰি নেকি, বা এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি মাজৰ সংখ্যা 7 মিলাব পাৰি নেকি, বা এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি আমি মাজৰ সংখ্যা 7 মিলাব পাৰি নেকি। সো এই দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব? 6ৰ লগত 3 যোগ কৰিলে 9 হয়, আমাৰ 7 মিলাব লাগে, নহ'ব। বিয়োগ কৰি চোৱা 6ৰ পৰা 3 বিয়োগ কৰিলে কিমান হয়? 3, আমাৰ মিলাব লাগে 7, নহ'ব। এইটো চেক কৰা 9ৰ লগত 2 যোগ কৰিলে কিমান হয়? 11 হয়, 7 মিলাব লাগে, নহ'ব। এইটো বিয়োগ কৰি চোৱা 9ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয়? 7 হয়, আমাৰ 7 মিলাব লাগে। মানে এই দুটা সংখ্যা আমি বিয়োগ কৰি 7 মিলাব পাৰিছোঁ। মানে ইয়াত 7ৰ ঠাইত কিমান লিখিব লাগিব? 9 - 2। বুজি পাইছা? তেকে 6x² - 7ৰ ঠাইত আমি কিমান লিখিম? 9 - 2 x - 3। এতিয়া আমাৰ ব্ৰেকেটটো অপেন কৰিব লাগিব। চোৱা 6x² - 9ৰ আগত কি আছে? প্লাছ, মাইনাছে প্লাছে -9, x এটা আছে লিখিব লাগিব। ইয়াত কি চিন হ'ব? মাইনাছে মাইনাছে +2x - 3 = 0। এতিয়া আমাৰ কি কৰিব লাগিব? কমন ল'ব লাগিব। চোৱা এই দুটা আৰু এই দুটাৰ পৰা কমন ল'ব লাগিব। ছাৰ কমন কেনেকৈ লয়? চোৱা কমন কেনেকৈ ল'ব লাগে। প্ৰথমে সংখ্যাটো চাবা, সংখ্যা দুটা চাবা 6 আৰু 9। কি চাব লাগিব যে এই সংখ্যা দুটাত এনেকুৱা কি সংখ্যা আছে যে দুয়োটাত হৰণ যায়? 3 আছে, হয়নে নহয়? 3 এইটোতো হৰণ যাব, 3 এইটোতো হৰণ যাব, গতিকে 3 কমন আহিব। তাৰপিছত চোৱা ইয়াতো আছে x², ইয়াত আছে x, মানে ইয়াতো x আছে, ইয়াতো x আছে, x কমন আহিব। চোৱা কমন লোৱাৰ পিছত কি কৰিবা? ব্ৰেকেট দিবা। এতিয়া আমাৰ চাব লাগিব 3x ৰ লগত কি পূৰণ কৰিলে 6x² হয়? 3x ৰ লগত 2x পূৰণ কৰিব লাগিব। বুজি পাইছানে এইটো? যদি এনেকৈ বুজি নোপোৱা তোমালোকে এনেকৈ লিখি ল'বা। চোৱা 3x ৰ লগত কি পূৰণ কৰিলে 6x² হ'ব? তোমালোকে ওপৰত লিখিবা 6x², x² মানে চোৱা x² মানে x × x এনেকৈ লিখিবা। বুজি পাইছা? তলত লিখিবা 3x, 3x। চোৱা x কেনচেল, 3 × 2 = 6, থাকিল কি 2x, গতিকে ইয়াত 2x লিখি দিবা। বুজি পাইছা?
তাৰপিছত চোৱা ইয়াত কি চিন আহিব ইয়াৰ আগত কি আছে প্লাছ প্লাছে মাইনাছে মাইনাছ এতিয়া চোৱা 3x ৰ লগত কি পূৰণ কৰিলে 9x হয় যদি ডাইৰেক্টলি ক'ব নোৱাৰা ওপৰত 9x লিখি ল'বা তলত লিখিবা 3x চোৱা x x কেনসেল 3 3 গুণ 9 কিমান থাকিল 3 থাকিল গতিকে ইয়াত 3 হ'ব বুজি পাইছা গতিকে এটো কমপ্লিট হল এতিয়া ইয়াত প্লাস চিন আছে প্লাস চিন দিম এতিয়া এই দুটাৰ পৰা কমন ল'ব লাগিব আগতে আমাৰ সংখ্যা চাব লাগিব সো ইয়াত আছে 2 ইয়াত আছে 3 সো এই দুটাত এনেকুৱা কি সংখ্যা আছে যে দুইটাত হৰণ যায় সো এনেকুৱা কোনো সংখ্যা নাই 1 ৰ বাহিৰে এনেকুৱা কোনো সংখ্যা নাই মানে 1 এ এই দুটাত একেলগে হৰণ যাব বুজি পাইছা গতিকে 1 কমন আহিব তাৰ পিছত সো ইয়াত আছে x ইয়াত x নাই x কমন নাহে কমন লোৱাৰ পিছত কি কৰিব লাগিব ব্ৰেকেট সো এতিয়া 1 ৰ লগত কি পূৰণ কৰিলে 2x হয় 2x এ পূৰণ কৰিব লাগিব ইয়াত কি চিন আহিব প্লাছে মাইনাছে মাইনাছ 1 ৰ লগত 1 ৰ লগত কি পূৰণ কৰিলে 3 হয় 3 পূৰণ কৰিব লাগিব ইকুৱেল 0 এতিয়া চোৱা এইটো ব্ৰেকেটত আছে 2x 3 এইটো ব্ৰেকেটতো আছে 2x 3 এবাৰ লিখিবা 2x 3 আৰু বাকি কি আছে 3x plus 1 equal 0 এতিয়া চোৱা এই দুটা ব্ৰেকেটৰ পূৰণফল কেতিয়া 0 হ'ব হয় এইটো 0 হ'ব লাগিব নাইবা এইটো 0 হ'ব লাগিব এতেকে 2x 3 0 হ'ব লাগিব নাইবা 3x plus 1 0 হ'ব লাগিব সো ইয়াৰ পৰা x ৰ মান উলিয়াব লাগিব 2x 3 টো হেফালে গলে প্লাসৰ 3 x ৰ মান হ'ব 3/2 বুজি পাইছা ইয়াৰ পৰা চোৱা 3x প্লাসৰ 1 হেফালে গলে কি হৈ যাব মাইনাসৰ 1 গতিকে ইয়াত x ৰ মান হ'ব -1/3 চোৱা আমি জানো দ্বিঘাত বহুপদৰ শূন্য দুটা হ'ব পাৰে গতিকে দুটা শূন্য পালো এটা হল 3/2 আৰু এটা -1/3 এতেকে ইয়াত লিখিব লাগিব নিৰ্ণয় শূন্য দুটা 3/2 আৰু -1/3 এইখিনিলৈকে বুজি পাইছা এইখিনিলৈকে তোমালোকে নোট কৰি লোৱা এতিয়া সো আমি সত্যাপন কৰিম সো সত্যাপন কি কৰিব লাগে যে আমি জানো আলফা প্লাস বিটা কি হয় -b/a হয় মানে শূন্য দুটাৰ যোগফল -b/a ৰ ইকুৱেল হয় আৰু আলফা ইনটু বিটা কি হয় c/a ৰ ইকুৱেল হয় আৰু শূন্য দুটাৰ পূৰণফল কি হয় c/a ৰ ইকুৱেল হয় মানে এইটো আমাৰ সত্যাপন কৰিব লাগে যে এই দুটা যে আমি শূন্য পাইছো এই শূন্য দুটা যোগ কৰিলে যিমান হয় -b/a কৰিলেও হিমানেই হয় আৰু এই শূন্য দুটা পূৰণ কৰিলে যিমান হয় c/a কৰিলেও হিমানেই হয় এইটো আমাক সত্যাপন কৰিব দিছে গতিকে আমি সত্যাপন কৰিম চাই লোৱা শূন্য দুটাৰ যোগফল আমি সংখ্যা মানে আখৰেৰে লিখিব নালাগে আমি ডাইৰেক্ট এনেকৈ লিখিলেই হ'ব শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা সো শূন্য দুটা আমি যোগ কৰিম তোমালোকে ফাৰ্ষ্টৰটো আলফা বুলি ধৰিবা সেকেন্ডটো বিটা বুলি ধৰিবা ধৰিলেই হ'ল এটা যিকোনো এটা আলফা যিকোনো এটা বিটা গতিকে প্ৰথমটো আলফা ধৰিবা সেকেন্ডটো বিটা ধৰিবা সো আলফা প্লাস বিটা আলফাৰ মান কিমান 3/2 প্লাস বিটাৰ মান কিমান বিটাৰ ঠাইত হ'ব -1/3 সো ইয়াত দুটা চিন একেলগত আছে ব্ৰেকেট দিবা এতিয়া সো প্ৰথমে আমি ইয়াত ব্ৰেকেটটো ওপেন কৰিম 3/2 প্লাসে মাইনাসে -1/3 গতিকে ইয়াত লহাগু ল'ব লাগিব 2 আৰু 3 ৰ লহাগু কিমান হ'ব 6 হ'ব মৌলিক সংখ্যা পূৰণ কৰি দিলেই হৈ যায় 2 6 ত কেইবাৰ যায় 3 বাৰ 3 3 গুণ 9 মাইনাস আছে মাইনাস 3 6 ত কেইবাৰ যায় 2 বাৰ 2 1 গুণ 2 কিমান হ'ব ইয়াত 7/6 এতিয়া চোৱা আমি আলফা প্লাস বিটা কিমান পালো 7/6 পালো আৰু ইয়াত চোৱা আলফা প্লাস বিটা কো -b/a ৰ ইকুৱেল হয় ভালকে চাই লোৱা এইটো আলফা প্লাস বিটা আমি 7/6 পালো আকৌ আলফা প্লাস বিটা -b/a ৰ ইকুৱেল হয় গতিকে আলফা প্লাস বিটা 7/6 হলে -b/a ও 7/6 হ'ব লাগিব তেতিয়াহে সত্যাপন হ'ব গতিকে আমি এতিয়া -b/a কৰি চাম চোৱা -b/a এতিয়া চোৱা মাইনাস এইটো সূত্ৰৰ মাইনাস দিব লাগিব চোৱা b ৰ মান কিমান এই বহুপদটোত b ৰ মান কিমান চোৱা b টো সদায় x ৰ আগত থাকে b ৰ মান আছে -7 গতিকে b ৰ ঠাইত আমি -7 বহাই দিম ইয়াত ব্ৰেকেট দিবা a ৰ মান কিমান চোৱা a ৰ মান হৈছে 6 a ৰ মান 6 এতিয়া চোৱা এইটো আৰু আমাৰ কৰিব নালাগে
চোৱা ইয়াত মাইনাছে মাইনাছে প্লাছ হৈ যাব 7/6 হয় সো আলফা প্লাস বিটা আমি 7/6 পাইছোঁ মাইনাস বি বাই এ আমি 7/6 পাইছোঁ গতিকে এই দুটা সমানেই হয় বুজি পাইছা এইটো আমাক সত্যাপন কৰিব দিছে খালি ইয়াত লিখি দিব লাগিব এইটো মাইনাস দিব লাগিব এই -7 টো কাৰ হহক কাৰ আগত আছে x ৰ হহক -7 টো হল x ৰ হহক আৰু 6 টো কাৰ হহক 6 টো কাৰ আগত আছে x স্কয়াৰৰ আগত আছে 6 টো হল x স্কয়াৰৰ হহক এইখিনি আমাৰ লিখিব লাগিব বুজি পাইছা এইখিনি গতিকে এইখিনি নোট কৰি লোৱা এতিয়া আমি শূন্য দুটাৰ পূৰণফল কৰিম সো শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা সো আলফাৰ মান কিমান আলফাৰ মান 3/2 পূৰণ বিটাৰ মান কিমান বিটাৰ মান -1/3 পূৰণ কৰি চোৱা কিমান হয় 3 1 গুণ 3 মাইনাস আছে দিব লাগিব 2 3 গুণ 6 এতিয়া সো আমি আলফা প্লাস আলফা ইনটু বিটা -3/6 পাইছোঁ আকৌ আলফা ইনটু বিটা c বাই a ইকুৱেল হয় মানে আলফা ইনটু বিটা -3/6 হলে c বাই a -3/6 হ'ব লাগিব বুজি পাইছা এতিয়া আমি এইটো ইকুৱেল c বাই a কৰি চাম চোৱা বহুপদটোত c ৰ মান কিমান আছে c ৰ মান আছে -3 a ৰ মান কিমান আছে a ৰ মান আছে 6 সো আমি আলফা ইনটু বিটা কৰিও -3/6 পালো c বাই a কৰিও -3/6 পালো গতিকে আলফা ইনটু বিটা সদায় c বাই a ইকুৱেল হয় গতিকে এইটো সত্যাপন খালি এইটো আমাৰ লিখিব লাগিব -3 টো কি -3 টো এক্সট্ৰা সংখ্যা আছে আৰু ইয়াক কোৱা হয় ধ্ৰুৱক পদ বুজি পাইছা ধ্ৰুৱক পদ আৰু 6 টো কি 6 টো x স্কয়াৰৰ আগত আছে 6 টো হল x স্কয়াৰৰ হহক বুজি পাইছা এইটো গতিকে এইটো অংক ফিনিশ এইখিনি নোট কৰি লোৱা এতিয়া সো আমি 4 নম্বৰটো কৰিম সো 4 নম্বৰটোত কি আছে 4 নম্বৰটো কি আছে অলপ আমি বুজি লওঁ এইটো কি আছে 4u² + 8u এতিয়া তোমালোকে মোক কোৱা এইটো ax² + bx + c ৰ হিত আছে নে নাই আছে চোৱা ax² + bx + c ৰ হিত আছে এতিয়া তোমালোকে কবা যে ইয়াতটো c নাই চোৱা ইয়াত ax² আছে x² টাৰ্মটো আছে সো ইয়াত u বুলি আছে একেই কথা x এ থাকিব লাগিব এনেকুৱা কোনো কথা নাই সো 4u² + 8u মানে ax² আৰু bx টাৰ্মটো আছে c টাৰ্মটো নাই সো c টোক আমি 0 বুলি লিখিব পাৰিম +0 বুলি লিখিব পাৰিম নে নাই কিবা এটা বস্তুৰ লগত 0 প্লাস কৰা নকৰা একেই কথা হয় নে নহয় গতিকে এতিয়া তোমালোকে মোক কোৱা ইয়াত a ৰ মান কিমান a ৰ মান হল 4 b ৰ মান কিমান b ৰ মান 8 আৰু c ৰ মান 0 বুজি পাইছা c ৰ মান 0 মানে এইটো মনত ৰাখিবা এনেকে কৰিব নালাগে যেটো দিয়া নাথাকিব ইয়াত চোৱা c নাই মানে c ৰ মান কিমান c ৰ মান 0 বুজি পাইছা এতিয়া আমি এইটো সমাধান কৰিম চোৱা 4 নম্বৰটো চোৱা এনেকুৱা ধৰণৰ বহুপদ আমাৰ কেনেকৈ সমাধান কৰিব লাগে কমন লৈ পেলাই সমাধান কৰিব লাগে সো 4u² + 8u প্ৰথমে এইটোক আমাৰ 0 ইকুৱেল কৰিব লাগিব এতিয়া সো এইটোক আমাৰ কেনেকৈ সমাধান কৰিব লাগে মই আগৰ ভিডিঅ'বোৰত শিকাইছিলোঁ যে টাইপ 1 টাইপ 2 আৰু টাইপ 3 বহুপদ কেনেকৈ সমাধান কৰিব লাগে সো এনেকুৱা থাকিলে ax² আৰু bx টাৰ্মটো থাকিলে আমাৰ কমন লৈ সমাধান কৰিব লাগে সো কমন কেনেকৈ ল'বা সংখ্যা দুটা চাবা 4 আৰু 8 চোৱা এনেকুৱা কি সংখ্যা আছে দুইটা হৰণ যায় সো 4 আছে 4 এৰে এইটোকো হৰণ যাব 4 এৰে এইটোকো হৰণ যাব গতিকে 4 কমন আহিব তাৰ পিছত চোৱা ইয়াত আছে u² ইয়াত আছে u দুইটাতে u আছে u কমন আহিব বুজি পাইছা কমন লোৱাৰ পিছত ব্ৰেকেট দিবা এতিয়া আমাৰ চাব লাগিব 4u ৰ লগত কিমান পূৰণ কৰিলে 4u² হ'ব u পূৰণ কৰিব লাগিব বুজি পাইছা যদি এনেকে নোৱাৰা সেই 4u² টো ওপৰত লিখিবা u² টোক তোমালোকে u পূৰণ u লিখিবা তলত লিখিবা 4u সো 4u কেনসেল u বাকি আছে ইয়াত u হ'ব বুজি পাইছা তাৰ পিছত ইয়াত কি চিন আহিব প্লাসে প্লাসে প্লাস চিন আহিব এতিয়া চোৱা 4u ৰ লগত কিমান পূৰণ কৰিলে 8u হ'ব 2 পূৰণ কৰিব লাগিব হয় নে নহয় চাই লোৱা 8u টো ওপৰত লিখিবা তলত লিখিবা 4u u কেনসেল 4 2 গুণ 8 মানে 2 থাকিল ইকুৱেল 0 বুজি পাইছা এতিয়া চোৱা এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব যে 4u 0 হ'ব লাগিব নাইবা u + 2 0 হ'ব লাগিব এতেকে 4u = 0 নাইবা u + 2 = 0 সো ইয়াৰ পৰা u ৰ মান কি হ'ব u = 0/4 0/4 মানে u ৰ মান হৈ যাব 0
আৰু ইয়াৰ পৰা ইউৰ মান কি ওলাব ইউ ইকুৱেল -2 সো আমি শূন্য দুটা কি পালো 0 আৰু -2 এতেকে নিৰ্ণয় শূন্য দুটা নিৰ্ণয় শূন্য দুটা 0 আৰু -2 বুজি পাইছা এতিয়া এইখিনিলৈকে গতিকে এতিয়া আমাৰ সত্যাপন কৰিব লাগিব চোৱা সত্যাপন কি হয় আলফা প্লাস বিটা প্ৰথমটোক আলফা বুলি ধৰিবা সেকেন্ডটোক বিটা বুলি ধৰিবা আলফাৰ মান 0 প্লাস আছে প্লাস বিটাৰ মান বিটাৰ ঠাইত আমি -2 বহাই দিম চোৱা 0 প্লাস মানে আছে -2 0 -2 মানে -2 এতিয়া চোৱা আলফা প্লাস বিটা আমি কি জানো -b/a হয় আলফা প্লাস বিটা যদি -2 ওলাইছে -b/a -2 ওলাব লাগিব গতিকে এইটো আমি এতিয়া -b/a কৰি চাম -b/a চোৱা মাইনাস এইটো চোৱা এই -2 সূত্ৰৰ মাইনাস এইটো মাইনাস দিবা এতিয়া চোৱা b ৰ মান কিমান ইয়াত b ৰ মান কিমান b ৰ মান 8 আৰু a ৰ মান কিমান a ৰ মান 4 চোৱা এইটো আৰু আমাৰ কৰিব নালাগে চোৱা এইটোক যদি কটাকটি কৰা 4 2 গুণ 8 মানে -2 হ'ব আলফা প্লাস বিটা আমি -2 পাম -b/a কৰিলেও -2 পাম বুজি পাইছা এইখিনিতে ৰাখি দিবা খালি ইয়াত লিখি দিবা -2 দিবা 8 কাৰ আগত আছে ইউৰ আগত আছে গতিকে 8 হ'ল ইউৰ হহক বুজি পাই আছা এইখিনিলৈকে ডিভাইডেড বাই 4 কাৰ হহক ইউ স্কয়াৰৰ আগত আছে 4 গতিকে 4 ঠাইত লিখিবা ইউ স্কয়াৰৰ হহক বুজি পাইছা এগেইন এতিয়া আমাৰ কৰিব লাগিব আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল কিমান আছে আলফাৰ মান কিমান 0 বিটাৰ মান কিমান -2 গতিকে 0 ইনটু -2 কিমান হ'ব 0 লগত যেটোৱে পূৰণ কৰা 0 হ'ব আলফা ইনটু বিটা কাৰ ইকুৱেল হয় c/a ইকুৱেল হয় আলফা ইনটু বিটা 0 পালে c/a 0 পাব লাগিব বুজি পাইছা গতিকে এতিয়া আমি c/a কৰি চাম c/a c ৰ মান কিমান c নাই ইয়াত c নাই মানে c ৰ মান কিমান 0 a ৰ মান কিমান a ৰ মান 4 বুজি পাইছা গতিকে 0/4 মানে 0 হ'ব আলফা ইনটু বিটা আমি 0 পাইছো c/a আমি 0 পাইছো গতিকে খালি ইয়াত লিখি দিবা 0 টো এক্সট্ৰাকে থাকে c টো এক্সট্ৰাকে থাকে গতিকে ইয়াত লিখিবা ধ্ৰুবক পদ 0 হ'ল ধ্ৰুবক পদ আৰু 4 টো কি 4 টো আছে ইউ স্কয়াৰৰ আগত ইউ স্কয়াৰৰ হহক বুজি পাইছা এইটো ফিনিশ এতিয়া আমি কুৱেশ্যন নম্বৰ 5 টো সমাধান কৰিম সো এইটো সমাধান কৰাৰ আগতে অলপ বুজি লম সো t স্কয়াৰ -15 এতিয়া চোৱা এইটো এটা দ্বিঘাত বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c আৰহিত আছে এতিয়া তোমালোকে কবা ইয়াত তো b নাই সো ax স্কয়াৰ টাৰ্মটো আছে আৰু c টাৰ্মটো আছে কিন্তু b টো নাই b ৰ মান কিমান হ'ব মই কি কৈছিলো যেটো দিয়া নাথাকিব হেতুৰ মান 0 হ'ব চেক কৰি চোৱা b ৰ মান 0 হ'ব এইটোক আমি এনেকে লিখিব পাৰো এইটো কেনেকে লিখিব পাৰিম t স্কয়াৰ প্লাস 0 ইনটু t -15 পাৰিম নে নাই সো t স্কয়াৰ 0 ইনটু t মানে 0 হ'ব -15 0 কিবা এটা বস্তুৰ লগত যোগ কৰা বিয়োগ কৰা একো মেটাৰ নকৰে t স্কয়াৰ প্লাস 0 ইনটু t মানে 0 -15 মানে এইটোৱে হ'ব বুজি পাইছা গতিকে এতিয়া চোৱা ইয়াত a ৰ মান কিমান a ৰ মান সদায় x স্কয়াৰ আগৰটো a ইয়াত t স্কয়াৰ আছে একেই কথা বেলেগ থাকিব পাৰে যেনেকৈ ইয়াত u স্কয়াৰ আছিল সো a ৰ মান ইয়াত a ৰ মান 1 b ৰ মান 0 আৰু c ৰ মান -15 বুজি পাইছা আমাৰ এনেকে এইখিনি কৰিব নালাগে আমি এনেকে ডাইৰেক্টলি ক'ব পাৰিম যেটো দিয়া নাথাকিব হেতু তোমালোকে 0 বুলি ধৰিবা বুজি পাইছা এতিয়া চাইলো আমি সমাধান কৰিম গতিকে এনেকুৱা ধৰণৰ বহুপদ কেনেকৈ সমাধান কৰিব লাগে মই ভিডিঅ'টোত কৈছিলো চাই লবা তোমালোকে জুনে জুনে দেখা নাই t স্কয়াৰ -15 ইকুৱেল 0 চোৱা t স্কয়াৰ -15 টো হেফালে গলে কি হৈ যাব প্লাসৰ 15 এতিয়া চোৱা স্কয়াৰটো ইকুৱেলৰ হেতু সাইডত গলে কি হৈ যাব প্লাস মাইনাস ৰুট 15 এতিয়া চোৱা আমি শূন্য দুটা পালো নিৰ্ণয় শূন্য দুটা কি প্লাস √15 আৰু মাইনাস √15 প্লাস টো লিখিব নালাগে √15 আৰু মাইনাস √15 বুজি পাইছা এইখিনিলৈকে এতিয়া আমাৰ সত্যাপন কৰিব লাগিব সো
সত্যাপন কি আলফা প্লাস বিটা সো ফাৰ্ষ্টটোক আলফা ধৰিবা সেকেন্ডটোক বিটা ধৰিবা আলফাৰ মান কিমান √15 প্লাস বিটাৰ মান কিমান বিটাৰ ঠাইত -√15 বুজি পাইছা ব্ৰেকেট দিবা দুটা চিন একেলগে √15 প্লাসে মাইনাসে -√15 √15 -√15 কিমান হ'ব 0 হ'ব বুজি পাইছা আমি জানো আলফা প্লাস বিটা বাৰে বাৰে মই লিখি আছো -b/a ইকুৱেল হয় আৰু আলফা ইনটু বিটা c/a ইকুৱেল হয় গতিকে এতিয়া আমাৰ -b/a কৰি চাব লাগিব -b/a সো -2 সূত্ৰৰ মাইনাস সো ইয়াত b ৰ মান কিমান আছে b ৰ মান b নাই মানে ইয়াত 0 হ'ব a ৰ মান কিমান a ৰ মান 1 সো -1/0 মানে 0 হ'ব b ৰ মান 0 সো b ৰ মান 0 a ৰ মান 1 গতিকে ইয়াত খালি লিখি দিব লাগিব সো 0/1 মানে 0 হ'ব লিখি দিব লাগিব মাইনাস এইটো সূত্ৰৰ মাইনাস 0 টু কি 0 টু হ'ল টিৰ হহক আৰু 1 টু কি 1 টু হ'ল টি স্কয়াৰৰ হহক বুজি পাইছা এইখিনিলৈকে এতিয়া আমি আলফা ইনটু বিটা কৰিম আলফা ইনটু বিটা আলফাৰ মান কিমান √15 ইনটু বিটাৰ মান কিমান -√15 বুজি পাইছা ব্ৰেকেট দিবা এতিয়া তোমালোকে জানাই চাগে ৰুটৰ ভিতৰত দুটা সেম সংখ্যা পূৰণ থাকিলে খালি এই সেম সংখ্যাটো ওলাই আহিব 15 হ'ব মাইনাস প্লাসে মাইনাসে মাইনাস বুজি পাইছা মানে চোৱা কি হয় ধৰা √5 ইনটু √5 আছে কি হ'ব √5 স্কয়াৰ হ'ব আমি জানো ৰুট আৰু স্কয়াৰ কেনসেল গতিকে ইয়াৰ আনসাৰ হ'ব 5 মানে আমি ডাইৰেক্টলি ক'ব পাৰো যদি দুটা সেম সংখ্যা ৰুটৰ ভিতৰত পূৰণ হৈ আছে আমি খালি সেই সংখ্যাটো লিখি দিলে হ'ল এবাৰ বুজি পাইছা এজ ইট ইজ ইয়াত √15 ইয়াতো √15 আছে আমি এবাৰ লিখি দিম হৈ গ'ল মাইনাস এটা আছে মাইনাস দি দিলো এতিয়া আছে এইটো কিহৰ ইকুৱেল হয় c/a ইকুৱেল হয় সো c ৰ মান কিমান -15 a ৰ মান কিমান a ৰ মান 1 সো -15/1 মানে -15 হ'ব গতিকে আলফা ইনটু বিটাও আমি -15 পালো c/a ও -15 পালো গতিকে ইয়াত লিখি দিবা -15 টু কি ধ্ৰুৱক পদ আৰু 1 টু কি 1 টু হ'ল টি স্কয়াৰৰ হহক বুজি পাইছা অংক ফিনিশ সো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ